নমস্কাৰ টাইম লাইভ আছামৰ দৰ্শকসকলৰ দিবলৈ এক গুৰুত্বপূৰ্ণ খবৰ 25 জুন বৃহস্পতিবাৰে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ৰাতিপুৱা 9 বজাৰ পৰা ছাত্ৰ-ছাত্ৰী লাভ কৰিব পাৰিব মোট 14টা ৱেবছাইটত তেওঁলোকৰ ফলাফলসমূহ কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব এই 14টা ৱেবছাইটত তেওঁলোকৰ ফলাফলসমূহ ৱেবছাইটত কেইটা হৈছে www.ahsec.nic.in www.assamresult.in www.schools9.com www.newsnation.in www.results.shiksha www.newsstate.com www.iresults.net www.indiaresults.com www.vidyavision.com www.examresults.net/assam/ www.exammaths.com www.jagranjos.com www.eduassam.com আনহাতে আৰু এটা হৈছে www.assamresults.co.in এই মোট 14টা ৱেবছাইটত হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব পাৰিব তেওঁলোকৰ ফলাফলসমূহ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সদৰি কৰিছে যে ডিজিটেল মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে নিউজ ডেস্ক ৰিপৰ্ট টাইম লাইভ আছাম